নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই ৰেক্সনা অনুপমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছোঁ। আৰু আপোনালোকক কৈছিলোঁ যে পৰাপক্ষত মই দিবলৈ চেষ্টা কৰিম ভিডিঅ' ৰেগুলাৰ, কিন্তু দিব পৰা হোৱা নাইকিয়া, তাৰ বাবে মই দুখিত। যি কি নহওক বাৰু, আজি এয়া ওলাই মেলি আছোঁ। দুগুৰ আচলতে ছামাৰ ভেকেশ্যন চলি আছে, তাক ক'লৈও নিয়া হোৱা নাইকিয়া। ছামাৰ ভেকেশ্যন বুলি ঘৰতে ৰাখিছোঁ বাৰু, ওলাই যাব পৰাও নাইকিয়া। সেইবাবে ভাবিলোঁ ছামাৰ ভেকেশ্যন শেষ হ'বৰো হৈছে আৰু তাক এপাক ফুৰাই আনোগৈ। বেলেগ ক'তো নাযাওঁ বাৰু, যোৰহাটতে অকণমান ফুৰি আহোঁগৈ। গতিকে মোৰ লগত আৰু কোন কোন যাব, দুগু, মই আৰু কোন কোন যাম, সকলো আপোনালোকক দেখাই আছোঁ আৰু লগতে আপোনালোককো লৈ যাম ক'ত যাওঁ আমি। গতিকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া আমাৰ মিষ্টাৰ বৰুৱা ৰেডি আৰু এয়া আমাৰ ডুগু মইনা। কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাব দেই। হাই কৈ দিয়া। কেনেকুৱা লাগিছে? ক'ত যাবা আজি? ফুৰিব যাবা নে? আৰু কোন কোন যাব আমাৰ লগত? আইতা ক'ত আছে? মা ওলাই মেলি ৰেডি। দেউতাৰ অৱস্থা বেয়া, অকলে এৰি থৈ যাম। মা যাব আমাৰ লগত আৰু এয়া আমাৰ গাড়ী ইতিমধ্যে ৰেডি। গতিকে বলক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। এয়া আমি আহি আছো। এয়া আমাৰ ড্ৰাইভাৰ আৰু কোন কোন আহিছো দেহা? আইতা। আৰু আমি আজি পৰিয়ালটো গোটেইটো ফুৰিবলৈ যাম। গোটেইটো নহয় বাৰু, দেউতাকো লগ ধৰিছিলো, দেউতা আহিব নোৱাৰিলে। গতিকে বলক আপোনালোককো লৈ যাওঁ আমি ক'ত ক'ত ফুৰিবলৈ যাম। আমি আহিছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ সন্মুখৰ ৰাস্তাটোৱেদি, আৰু এইখনেই হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল গেটখন। এইফালে দিয়ে বিশ্ববিদ্যালয়লৈ সোমাই যায়। তোমাকে দেখি দুটি নয়নৰ কি যে খৰ, তুমি মোৰ, মই তোমাৰ, এক হৈ ৰং সদায়। ইতিমধ্যে আমি আমাৰ লক্ষ্যস্থান আহি পাই গলোহি। গতিকে বলক আপোনালোককো লৈ যাওঁ ভিতৰলৈ। আপোনালোকে বাৰু ধৰিব পাৰিছেনে আমি ক'ত আহিছোঁ? যদি নাই পৰা তেতিয়াহ'লে মই কৈ দিছোঁ,
আমি আহিছোঁ সাংস্কৃতিক নগৰী তিতাবৰলৈ আৰু তিতাবৰত থকা ঠেঙাল কছাৰী মিউজিয়াম চাবলৈ আজি আহিছোঁ। আচলতে আহিম বুলি কেতিয়াবাৰ পৰাই ভাবি আছিলোঁ, কিন্তু সময় সুবিধা মিলা নাছিলে, যিবাবে আহিব নোৱাৰিলোঁ। আৰু ইয়াত আহি পায়ে ইয়াৰ যিটো বাহিৰৰ পৰিৱেশ সঁচাকৈ খুব ধুনীয়া, খুব মনোমোহা। আৰু চাৰিওফালে দেখিছেনে আপোনালোকে মাত্ৰ সেউজীয়া, ইমানেই ভাল লাগিছে মনটো। আৰু আমাৰ দুকুৱেও ভাল পায়, এয়া দেখিছে, দেখিয়ে ফিল্ডলৈ দৌৰ মাৰিছে। আৰু বাহিৰৰ পৰিৱেশটো চোৱাৰ লগতে এতিয়া বলকচোন আমি ভিতৰৰ পৰিৱেশটো চাই লওঁ অলপ। মিউজিয়ামৰ ভিতৰ ভাগলৈ যিহেতু আমি সোমাই আহিলোঁ আৰু সোমাই আহিয়ে দেখা পাইছোঁ সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন। ম'হৰ যুঁজ দেখুওৱা হৈছে, ইয়াত মুখা শিল্পক বিশেষকৈ প্ৰাধান্য দিয়া হৈছে আৰু প্ৰত্যেকখন মুখাৰ তলত তেওঁলোকৰ নাম লিপিবদ্ধ কৰা হৈছে। যেনে ধৰি লওক জনজাতীয় মুখা, পুতনা, বান ৰজা, তেনেধৰণে বহুত মুখা ইয়াত আছে। আৰু এটা বস্তু আপোনালোকক মই দেখাব বিচাৰিছোঁ, ইয়াৰ ৱালত এটা ডিজাইন কৰিছে। ৱালত যিটো ডিজাইন কৰিছে এইটো পাতিৰে বনাইছে, পাতিৰে বনাই ৱালত ধুনীয়াকৈ ডিজাইন কৰা হৈছে। দেখিছেনে এয়া আপোনালোকে, খুবেই ধুনীয়া লাগিছে। এতিয়া মিউজিয়ামৰ দ্বিতীয় মহলালৈ উঠি আহিলোঁ আৰু ইয়াত আহি পায়ো দেখা পাইছোঁ যে অতিকৈ সুন্দৰ এটা পৰিৱেশ। আৰু এইজোপা দেখিছে, এজোপা গছৰ আকৃতিত বনাই থৈছে আৰু এইফালে পাতিৰে ডিজাইন কৰা এখন ৱাল। আৰু এই গছজোপা আমি যিটো মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ চেপাৰে নিৰ্মাণ কৰা হৈছে এই গোটেই গছজোপা। আৰু গছৰ গুৰিটো মাছ ধৰিবলৈ ব্যৱহাৰ কৰা পলহে গুৰিটো দেখুওৱা হৈছে। আৰু এই চেপাকেইটাৰ প্ৰত্যেকটো চেপাৰ ভিতৰত এটা লাইট ব্যৱহাৰ কৰা হৈছে। আৰু এইয়া মিউজিয়ামৰ ওপৰৰ মহলাৰ পৰা আপোনালোকক বাহিৰৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু সঁচাকৈয়ে ওপৰৰ পৰা যেতিয়া আমি চাওঁ আৰু বেছি ধুনীয়া লাগিছে। চাৰিওফালে মাত্ৰ সেউজীয়া আৰু সেউজীয়া। ইয়াৰ ৰাতিৰ ভিউজটো চাবলৈ বেছি ধুনীয়া লাগে। মিউজিয়ামৰ ভিতৰ চৰা ৰাতি জিলিকি পৰে গোটেই লাইটেৰে, বিশেষকৈ গছজোপা জিলিকি পৰে, খুব বেছি ধুনীয়া লাগে। আৰু এইখন হৈছে মিউজিয়ামৰ সংগ্ৰহালয়ৰ মেইন দুৱাৰ। এইফালেদি সংগ্ৰহালয়লৈ সোমাই যায়। ইয়াত কেমেৰা এলাও নাইকিয়া। ইয়াত পুৰণি ঠেঙাল কছাৰী লোকসকলৰ বসবাস, জীৱিকা, তেওঁলোকৰ ঘৰ দুৱাৰ কেনেধৰণৰ আছিল সেই সকলোখিনি দেখুওৱা হৈছে। সঁচাকৈয়ে তাত সোমালে এবাৰ গম পাব যে কেনেকুৱা আচলতে আগৰ মানুহখিনি বাস কৰিছিলে, কেনেধৰণে আছিলে। খুব বেছি ধুনীয়া লাগে। ইয়ালৈ আহি যাতে ল'ৰা ছোৱালীবিলাক বৰ নহয়, আমনি নাপায়, তাৰ বাবে খেলাৰ ব্যৱস্থাও কৰা হৈছে। আৰু এয়া আমাৰ পাপা বেটা মই গম নোপোৱাকৈ লাগিয়ে গ'ল দেই। ইয়ালৈ অহাৰ পৰা বুলি এটা কথা লক্ষ্য কৰিছোঁ, আপোনালোকে যিফালেকে নাচাওক কিয় সেইফালে আপোনালোকে বান্দৰ দেখা পাব। ওপৰত, তলত, গাৰ্ডেনত, যোনফালেকে নাচাওক কিয় চবফালে বান্দৰ দেখা পাব। আৰু যিহেতু এতিয়ালৈকে কাকো একো আমনি কৰা দেখা হোৱা নাইকিয়া। আৰু এইফালে আমাৰ দুগুৱে খেলি আছে আৰু সেই বান্দৰো ছাইডতে একেবাৰে ৰৈ আছে। ভয়ো লাগে, তথাপিও কাকো একো আমনি কৰা নাই। আৰু এইফালে আমাৰ মাও অকণমান খেলিব মন গ'ল।
যি কি নহওক ভালো লাগে। আৰু আজি আমাৰ পাপা বেটাকটো কোনে পায়, এইফালে পাপা সেইফালে বেটা, কোন বেটা কোন পাপা ধৰিবই পৰা নাইকিয়া আচলতে। ল'ৰাতকৈ দেউতাকৰে ফূৰ্তিটো অলপ বেছিয়ে যেন দেখিছোঁ। যি কি নহওক ডুগুৱেও বহুত বেছি ভাল পাইছে, কাৰণ ইমান দিনৰ মূৰত অলপ ওলাই আহিছে। আচলতে কোনো ধৰণৰ হুলস্থুলীয়া যান জঁটৰ কোনো পৰিৱেশ নাই, আৰু এনেকুৱা এডোখৰ ঠাই য'ত গাঁৱলীয়া পৰিৱেশৰ, প্ৰাকৃতিক পৰিৱেশৰ মাজত ঠেঙাল কছাৰী মিউজিয়াম বনোৱা হৈছে। আৰু ইয়াৰ আপোনালোকে চাৰিওফালে যোনফালে নাচায় কিয় চবফালে কেৱল সেউজীয়াই দেখিবলৈ পাব। আৰু ঠেঙাল কছাৰীও এনেধৰণে বনাইছে যে সেই সেউজীয়াৰ লগত মিলি পৰিছে। আৰু ইয়ালৈ আহি সঁচাকৈ আজি মনটো খুবেই বেছি ভাল লাগিলে। আৰু ইয়ালৈ আহোঁতে গেটত টিকেট কৰিব লাগে। এণ্ট্ৰি ফিজ হ'ল পাৰ পাৰ্চন 50 ৰুপিজকৈ। আৰু আপোনালোকে আমাৰ ডুগুহঁতে যি খেলিছিলে গাড়ীৰ খেল, বাকীখিনি নহয়, গাড়ীৰ খেল খেলাটো সেইটো এক্সট্ৰাকৈ টিকেট কৰিবলগীয়া হয়। গতিকে আপোনালোককো কওঁ এবাৰ আহক। ইতিমধ্যে আমাৰ ইয়াৰ পৰা যাবৰ সময় হ'ল। আপোনালোকক নাইট ভিউজটো দেখাব নোৱাৰিলোঁ। নাইট ভিউজটো দেখাহেঁতেন আৰু ভাল লাগিলেহেঁতেন, কিন্তু আমাৰ আৰু এফালে যাবলগীয়া আছে। গতিকে আজিৰ ভিডিঅ'টো এয়াই, কিন্তু সঁচাকৈ বহুত ধুনীয়া। আপোনালোকে ইচ্ছা কৰিলে নিশ্চয় আহিব। গতিকে আজিৰ ভিডিঅ'টো সিমানেই আছিল। আৰু এটা কথাই কওঁ আপোনালোকক, এবাৰ যোৰহাট আহক আৰু তিতাবৰত থকা ঠেঙাল কছাৰী মিউজিয়াম চাই যাওক, আৰু আপোনালোক কেতিয়াও নিৰাশ নহয়, খুব বেছি ভাল পাব। আৰু আজি ভিডিঅ'টো তাত তোলা কেইকপিমান ফটোৰে সামৰণি মাৰিব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। গতিকে আজিলৈ আহোঁ, পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।